আমি ৰুটি বনাই আছোঁ ৰুটিটো গৰম হয় নে নহয় ক'ব নোৱাৰোঁ দেই দেখিছেনে এইটো হৈছে এতিয়া আমি এইকেইটা কৰি দিছোঁ তেল দিম হৈ যাব তেল এতিয়া অকণমান টেঙা কৰি দিম এনেকৈ যি দিয়ে মাহঁতে এতিয়া ৰুটিটো পেলাই দিওঁ দুটা ৰুটি একেলগে দি দিম গেছটো অকণমান কমাই দিছোঁ হৈ গ'ল এতিয়া মই বনাম চাহ এতিয়া চাহ বনাবলৈ দিছোঁ ইয়াত মই লৈছোঁ আলু ভাজি আৰু ৰুটি ৰাতিপুৱা এয়ে খাওঁ মই চেনি বেছি দি দিওঁ চাহৰ কালাৰটো দেখিছেনে গাইজ হ'বই আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি চাহ আৰু আলু ভাজি এতিয়া খালি খাবলৈ বাকী আৰু চ' বাই ফ্ৰেণ্ডছ এতিয়া মই চাহ খাওঁ আপোনালোকেও চাহ খাওক পুনৰ লগ পাম এটা নতুন ব্লগেৰে